জীৱন কথা দেৱজিত বৰুৱা আবৃত্তি বিৰাজ বল্লভ নাথ। কেতিয়াবা হাঁহি আছোঁ, কেতিয়াবা কান্দিছোঁ, কেতিয়াবা আকৌ অবাস্তৱ সপোনৰ পিছত দৌৰিছোঁ। ঘপকৈ সাৰ পাই বুকুখনত হাত দিছোঁ। হয় চলি আছে, কলিচাটো ঠিকমতেই চলি আছে। ৰাতিৰ অভ্যন্তৰত মই মোৰ আত্মাৰ কথকজনক বিচাৰি পাইছোঁ। অনুসৰণ কৰিছোঁ তাৰ স্বৰ, কম্পন, গতি। ৰাতি গুচি যায় সি নিজৰ বাটেৰে, থাকি যায় প্ৰণৱ পৰম ওমকাৰ ধ্বনি। মই এজন অক্লান্ত পথিক। বাস্তৱৰ অভিজ্ঞতাই মোৰ কবিতা। মই নিজেই মোৰ মন ফৰকাল কৰি আগুৱাই গৈ আছোঁ। কেতিয়াবা আকৌ ভাগৰত ক্লান্ত হৈছোঁ, কেতিয়াবা আকৌ দ্ৰুত গতিত দৌৰি আছোঁ। কি লৈ অহাৰ মিছা আনন্দত হাঁহিছোঁ নাজানো, কি লৈ যোৱাৰ মিছা সপোন দেখিছোঁ সেয়াও নাজানো। আবেলিৰ কবিতাৰ প্ৰথম খোজত মন প্ৰাংগণত অনুসৰণ কৰিছোঁ জীৱন জেতুকাৰ বোল। দুচকুৱে কয় বুকুত জিৰ জিৰকৈ বৈ আছে সুখৰ এটি নিজৰা। দুচকুৰ নীলাত জিলিকি ৰয় এখন নতুন পৃথিৱী। নতুন পৃথিৱীৰ দূৰ সীমানাত মই পখিলা পাখিৰে ছাঁ দিছোঁ। এনেদৰেই গতি কৰি গৈ আছোঁ, একো নাজানো, কিন্তু দৌৰি আছোঁ জীৱন চক্ৰৰ একা বেকা ৰেখাডালত, মনোৰম সুন্দৰ স্বপ্নাটোৰ এটি পথৰ সন্ধানত। জীৱন বৰ অনুপম, জীৱন সুন্দৰ, জীৱন আশাৰ আৱৰণ।